নমস্কাৰ বন্ধুসকল, মই আপোনালোকক আজি একটা সৰু ৰেচিপি বনাই দেখাম। এতিয়া মই শাক উঠাই আছোঁ। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা ৰেচিপি বনাই দেখাম। ৰেচিপিটো চাই থাকক। কি ৰেচিপি আৰু কেনেকৈ বনাম চাওক। এইটো কচু আমি খাৰকল কচু বুলি কওঁ। আজি এইটো কচুৰ পাতেৰে মই কেনেকৈ চাটনি বনাম। আমার মনে কোনি কি করব খাবো কচুৰ পাতখিনি মই এনেদৰে ধুই চাফা কৰি ৰেডি কৰি লৈছোঁ। লগতে কেঁচা জলকীয়া, শুকনা জলকীয়া, ৰহুন আৰু অলপ পাঁচফোৰণ। এতিয়া কেৰাহীত তেল দি দিলোঁ, পাঁচফোৰণ আৰু এইখিনিতে দিলোঁ। ইয়াতে মই কচুৰ পাতখিনিও দিলোঁ। অলপমান হলুদ গুঁড়া, এনেদৰে 15 মিনিটমান মই ভাজি দিম। এতিয়া এইখিনি ভাজি হৈ গ'ল। এতিয়া মই নমাই ল'ম। এতিয়া মই পটাত পিহি ল'ম। এতিয়া মোৰ বটা হৈ গ'ল। মই আজি কি বনালোঁ চাওঁ। কণী আলু ঝোল, শাক ভাজা আৰু ভাতকেৰেলা ভাজি। এতিয়া চাটনিখিনি আমি আৰু অলপ ভাজি ল'ম। এতিয়া এই চাটনিখিনি হৈ গ'ল। এই চাটনিখনটো বৰ টেষ্টি লাগে আৰু এই শুকান কিছু আছে। চাটনিখিনি মোৰ ৰেডি হৈ গ'ল।